मन्त्री उरखावगोरा ब्रह्मआ गोरिब दुखुथिया फरायसाफोरनो रां अनसुंथाइनि चेक रानदों। बाक्सानि बोरिमाखायाव आसाम सरकारनि सीएम रिलिफ फान्डनि गेजेरजों मन्त्री उरखावगोरा ब्रह्मआ गोरिब दुखुथिया फरायसाफोरनो रां अनसुंथाइनि चेक रानदों। सीएम रिलिफ फान्डनि गेजेरजों गोरिब गुन गोनां फरायसाफोरनो गोजौ सोलोंथाइ लानो हानायनि सुबिदा, दुखुथिया सुबुंफोरनि लोमजानाय साजानाय बायदि बायदियाव हेफाजाब होनो हानाय बादि मन्त्री उरखावगोरा ब्रह्मआ 97 सा गोरिब दुखुथिया सुबुं आरो फरायसाफोरनो रां अनसुंथाइनि चेक रानदों। मोनसे मेहेरगोनां हाबाफारि लानायनि गेजेरजों बे रां अनसुंथाइनि चेकखौ राननाय जायो। मन्त्री उरखावगोरा ब्रह्मआ हाबाफारियाव बाहागो लानानै मोनगिरि सुबुंफोरनो गावनि आखाइजोंनो रां अनसुंथाइनि चेकखौ राननानै हरो। रां अनसुंथाइनि चेकखौ मोननानै मोनगिरि सुबुंफोरनि गोजोननायखौ नुनो मोन्दों। चेक राननाय हाबाफारिजोंनो लोब्बा लाखिनानै मन्त्री उरखावगोरा ब्रह्मआ खौरांगिरिनि सिगाङाव मा फोरमायखो आबुङै मिथिना ला। আজি কাৰ্যসূচী চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ড ইয়াৰ পৰা গৰীব দুখীয়া ছাত্ৰ আৰু বেমাৰী যিসকলে ঔষধ কিনি খাবৰ কাৰণে পইচা পোৱা নাই তাত আৰ্থিক সাহায্য দিয়াৰ এটা আঁচনি আছে আৰু তাৰ পৰা প্ৰায় 97 মানে 97জন বেনিফিচিয়াৰীক আমি চেক বিতৰণ কৰিছোঁ। এইটো এটা সকাহ দিয়াৰ এটা আঁচনি হয়, কাৰণ এজন ব্যক্তিৰ সমস্যা, এডমিশ্যনৰ সমস্যা, কিতাপ কিনাৰ সমস্যা আৰু বেমাৰীসকলৰ ঔষধ কিনাৰ সমস্যা, ইয়াৰ দ্বাৰাদি আমি কেনেবাকৈ কিছু হ'লেও সহায় কৰিব পাৰি নেকি, তাৰ কাৰণে এই আঁচনিটো লৈছোঁ। 2021-22 চনত আমি প্ৰায় 700তকৈ বেছি ব্যক্তিক এই আঁচনিৰ জৰিয়তে সহায় দিব পাৰিছিল আৰু 2022-23 চনৰ এইটো শেষ হ'বলৈ গৈ আছে। এই চনতো আমি প্ৰায় 500তকৈ অধিক ব্যক্তিক আমি দিম আৰু আগন্তুক বৰ্ষতো এইটো চলিয়ে থাকিব, যাতে আমাৰ ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত সহায় হয় আৰু কিছুমান দুখীয়া ব্যক্তি যিসকল ঔষধ কিনি খাবলৈ সাধ্য নাই তেওঁলোকক আমি যাতে সহায় কৰিব পাৰোঁ তাৰ উদ্দেশ্য লৈ এই আঁচনিটো লোৱা হৈছে। বেনিফিচিয়াৰী কি ধৰণে বাছনি কৰা? এই বেনিফিচিয়াৰীটো আমাৰ বিভিন্ন সমাজকৰ্মী বা সংগঠন দল তেওঁলোকে বাছনি কৰি দিয়ে আৰু এটা বছৰত চবকে দিব নোৱাৰি। 5 বছৰত আমি চবকে সাঙুৰি লৈ আৰু তেওঁলোকৰ যিটো ঘৰৰ আৰ্থিক অৱস্থা এইবিলাকো চাই পেলাই আমি টোটেল যিটো এমাউণ্ট এইটো নিৰ্ধাৰণ কৰোঁ। একে নহয়, কিছুমানৰ যেনিবা আজি কেঞ্চাৰৰ দৰে যদি ডাঙৰ বেমাৰ হৈছে তেওঁ এইটো খুব নগণ্য এটা সহায়, তথাপিও আমি তেখেতসকলক অলপমান বেছিকৈ দিব চেষ্টা কৰোঁ। আৰু যিসকলে হায়াৰ এডুকেশ্যনত গৈছে, IIT বা ইঞ্জিনিয়াৰিং, তেওঁলোকৰ আৰ্থিক সংকট হৈছে, তেওঁলোকক কিছু সকাহৰ প্ৰয়োজন হয় বা সহায় হয়, এইসকলক আমি বেছিকৈ দিবলৈ চেষ্টা কৰিছোঁ। চোৱা নাই, যেনেকৈ এটা আবেদনবিলাক আহিছে তাকে এপ্ৰুভ কৰি দিছোঁ আবেদনবিলাকক। আগৰ চৰকাৰ কেনেকৈ দিছিল মই নাজানো, আগতে চুহৃদ আছিলে, এইটো অভিযোগটো আছিল হয়তো। এই অভিযোগ ৰাজ্যৰ পৰা আছিলে যে এইটো দল সংগঠন আত্মীয় স্বজন চাই পেলাই দিয়া হয়, কিন্তু মই এইটো ক'বলৈ নাযাওঁ কেনেকৈ দিছিলে। এইটো চুহৃদ আঁচনি আছিলে, কিন্তু এতিয়া চুহৃদ নাই, চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ পৰা এইটো দিয়া হৈছে। আমি কি কৰিছোঁ, মই নিজে কেতিয়াবা চিধাকৈ আবেদন পাওঁ, এইটো মই লিষ্টত মই চহী মাৰি পেলাই পঠিয়াওঁ, যদি দিব পৰা হয় দিয়ক, আৰু এনেকৈয়ে দিয়া হৈছে। এই মানুহৰ কোনো দল বা ৰাজনৈতিক দল বা কি হয়, ব্যক্তিগত বেকগ্ৰাউণ্ড কি, এইটো চোৱা হোৱা নাই। যদি ইয়াৰ লোকেল মানুহে যদি ভাবে এইটো যোগ্য